নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোকৰ সকলোৱে ভালে আছে। মোৰ ইউটিউব চেনেল কল্যাণজ্যোতি গৌল আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি এফালে ওলাই গৈছোঁ আৰু বতৰটো পূৰা ধুনীয়া কৰি আছে আজি। ইমান বতৰটো অলপ বৰষুণ দিওঁ দিওঁ কৰি আছে বতৰটো, আৰু পূৰা এনেই অলপ ওলাই আহিছোঁ লগৰ এটাৰ লগত। আৰু মোৰ পিছফালে এইখন দেখিছে আপোনালোকে, এণ্টক আছে। এইখন DS6 মডেলৰ হয়, আৰু লোৱা মানে 10 বছৰমান হৈছে নি লোৱা। আৰু এইখন মানে আপোনালোকক আজি মই মাইলেজ টেষ্ট কৰি দেখুৱাম আপোনালোকক, এই এণ্টকখন। আপোনালোকে ভিডিঅ'টো চাই থাকিব। প্ৰথমতে ইয়াৰ চিনেমেটিক শ্বট এটা দেখুৱাই দিছোঁ, তাৰপৰা আপোনালোকক মই মাইলেজ টেষ্ট কৰি দেখুৱাই আছোঁ। এই এণ্টকখন মানে আমাৰ ঘৰৰহে, মই বেছিভাগ নচলাওঁ, মানে এইখন দাদাই চলাই ফুৰে। আৰু এইখন লোৱা প্ৰায় 10 বছৰমান হ'ল, মানে আজিলৈকে একো প্ৰব্লেম দিয়া নাই। কিন্তু মানে বহুতে সুধি থাকে যে এই এণ্টকখন মানে আপোনালোক কিমান মাইলেজ দিয়ে, বহুতে সুধি থাকে মানে। তো আজি ইয়াৰ মাইলেজ টেষ্ট কৰি আছোঁ, আৰু আপোনালোককো দেখুৱাই দিম মানে কিমান চলে। বহুতে সুধি থাকে মাইলেজৰ কথা, মানে এইখনে কিমান দিয়ে। তো আজি আপোনালোকক ডাইৰেক্ট দেখুৱাই আছোঁ, মানে ভিডিঅ' চেনেলত কিমান মাইলেজ চাই লওক, আৰু সম্পূৰ্ণৰূপে আপোনালোকক দেখুৱাই যাম মানে কিমান মাইলেজ দিয়ে। আৰু ইয়াৰ পাৰিলে টপ স্পীডো দেখুৱাম আপোনালোকক, যদি সম্ভৱ হয় মানে টপ স্পীডটো চেক কৰিম কিমান উঠে। তো মই এতিয়ালৈকে মানে 98লৈকে গৈছোঁ, তাত থাকি ওপৰত মানে মই তুলিব পৰা নাই। তো আজি চাম তাত থাকি যদি ওপৰত বেছি উঠে। এতিয়া মানে অলপ দূৰ আহিলোঁ, আৰু আমাৰ ঘৰৰ পৰা নাহনি পালোঁহি। এইডোখৰতে মানে তেল এদাই হৈ গ'ল। আপোনালোকক এতিয়া মই চেল্ফ মাৰি দেখুৱাই আছোঁ, মানে সেইডোখৰ ৰেকৰ্ড নকৰিলোঁ বাৰু, যোনডোখৰ মানে তেল এদাই হৈ গ'ল। এতিয়া মই আপোনালোকৰ স্কুটিখন মানে চেল্ফ মাৰি দেখুৱাই আছোঁ, ষ্টাৰ্ট হয়নে নহয় চাব পাৰে। ষ্টাৰ্ট হোৱা নাই। আৰু মিটাৰ বক্সটো আপোনালোকক দেখুৱাই আছোঁ, এইটো চাব পাৰে আপোনালোকে, তেল নাই। আৰু এতিয়া এইটো দেখিছে মোৰ হাতত এতিয়া আধা লিটাৰ বটল এটা আছে পেট্ৰল, এইটো ভৰাই আপোনালোকক দেখুৱাই আছোঁ। মানে 1 লিটাৰ তেল নভৰাওঁ, মানে এতিয়া 1 লিটাৰ তেল ভৰালে আকৌ বহুত দূৰ, মানে ভিডিঅ'টো বহুত লং হৈ যাব, আৰু বহুত দূৰ যাবলৈ ইমানটো মানে ঘূৰি ফুৰিবলৈ মন নাই এতিয়া। তো সেইটো কাৰণে আধা লিটাৰ ভৰাই আছোঁ। ইয়াৰ লগত প্লাছ কৰি দিলে মানে ইটো ওলাই যাব, মানে যোনটো এতিয়া 1 লিটাৰত যাব। তো আধা লিটাৰ এতিয়া ভৰাই লওঁ, আৰু আপোনালোকক দেখুৱাই আছোঁ মানে কিমান যায়। এতিয়া মই তেল ভৰাই লৈছোঁ। এতিয়া আধা লিটাৰ তেল ভৰাই আদায় হৈ গ'ল, আৰু এতিয়া ডাইৰেক্ট আপোনালোকক দেখুৱাই আছোঁ মানে কিমান যায়। আপোনালোকক প্ৰথমতে এতিয়া মিটাৰটো দেখুৱাইছোঁ। এইখন মানে 2 লিটাৰ ওপৰত থাকিব লাগিব তেল, তেতিয়াহে মানে আপোনালোক কাটাটো দেখুৱাই, ইভাগে নেদেখুৱায়। আৰু এইখন মানে কিমান চলিছে আপোনালোকক দেখুৱাইছোঁ। এই তেৰিকা 15,000 চলিছে, 15,346 কিলোমিটাৰ চলিছে, আপোনালোকে চাব পাৰে। আৰু এতিয়া দেখুৱাই আছোঁ আপোনালোকক। এতিয়া আধা লিটাৰ ভৰাই ল'লোঁ নাই, এতিয়া মানে তেলৰ ঘাটটো একো দেখুৱাই নাই। এইটো মানে নেদেখুৱাই, 2 লিটাৰ ওপৰত থাকিব লাগিব মানে এণ্টকৰ। যোনে যোনে এণ্টক চলাই মানে গম পায়। ব'লক এতিয়া ভিডিঅ'টো আপোনালোকক মাইলেজ মানে আধা লিটাৰ তেলত এতিয়া কিমান দেখুৱাই আপোনালোকক দেখুৱাই আছোঁ। আৰু ট্ৰিপটো এতিয়া মই 0 কৰি ল'ম, চাই লওক। এইটো চবফালে 0 হৈ আছে এতিয়া। তো কিমান কিলোমিটাৰ চলাই আপোনালোকক দেখুৱাই আছোঁ। মই এতিয়া মানে স্কুটিখন চলা নাই, মোৰ লগৰটোৱে চলাই গৈ আছে, আৰু মোৰ মানে চলাবলৈ মন নাই স্কুটিখন। তো সেইটো কাৰণে মোৰ লগৰটোৱে চলাই আছে। আৰু মিটাৰটো আপোনালোকক দেখুৱাই থাকিম মানে কিমান চলিলে। তো চাই থাকক ভিডিঅ'টো আগলৈ আপোনালোকে। এতিয়া আপোনালোকক অলপ মিটাৰটো দেখুৱাই দিছোঁ মানে কিমান চলিলে, চাব পাৰে। তো এতিয়া অলপ ওলাই আহিছোঁ, মানে বেছিটো নাই হোৱা। তো আগলৈ চাই থাকক ভিডিঅ'টো কিমান গৈছে, মানে আধা লিটাৰ কিমান যায় আপোনালোকক দেখুৱাই আছোঁ। গাইছ এতিয়া মানে আমি চেপনৰ পৰা ঘূৰি আহিলোঁগৈ, আৰু এতিয়া কিমান চলিছে আপোনালোকক মানে স্কুটিখন দেখুৱাই আছোঁ কিমান চলিছে এতিয়া। 8 কিলোমিটাৰ
কিলোমিটাৰ চলিছে ডাইৰেক্ট। আৰু চেপনৰ পৰা ঘূৰি আহিলোঁ। মোৰ আগফালে আপোনালোকে এখন দেখিলে চেপন কলেজ চাই লওক ধুনীয়াকৈ মানে আপোনালোকে জানেই আৰু কিমান ডাঙৰকৈ তো আমাৰ চাই লওক কলেজখন এবাৰ ভালকৈ। আৰু গৈ থাকোঁ মানে একেডোখৰতে ঘূৰি ফুৰিছোঁ আৰু দূৰলৈ যাবলৈ মন নাই মানে আমাৰ, তো সেইটো কাৰণে একেডোখৰতে ঘূৰি ফুৰিছোঁ। আৰু কিমান চলে এতিয়া নাজানো, আৰু 5 কিলোমিটাৰ চলিলে এতিয়ালৈকে, আৰু কিমান চলিব আৰু আগলৈ দেখুৱাই থাকিম আপোনালোকক, চাই থাকক আৰু। এতিয়া গাইছ আহি পাই গ'লে আমাৰ অলপতে গ'লোঁ এইবিলাক পৰা ডিব্ৰুৰ পৰা চেপনৰ পৰা আকৌ ঘূৰি আহি পাই গ'লোঁ এদাই হোৱা নাই একেবাৰে। আৰু কিমান চলিলে দেখুৱাই আছোঁ এতিয়া আপোনালোকক। 18.6 কিলোমিটাৰ চলি আছে, আৰু কিমান যায় নাজানো আৰু মানে বেছি যাব নালাগে, আৰু খুবটো 7-8 কিলোমিটাৰমান চলিব নি মোৰতো সম্ভৱ, মানে কিমান দিয়ে চাই থাকোঁ এতিয়া। গাইছ মানে আমি আহি এতিয়া ডিমৌ মধুপুৰ পাই গ'লোঁ। এইডোখৰতে মানে আমাৰ স্কুটিখন দেখিছে, এখন তেল নাইকিয়া হৈ থাকিলে কি ঠেলি আনি আছে এতিয়া, আৰু মানে ৰেকৰ্ড কৰিবলৈ নহ'লে এতিয়া মই কিমান চলিলে আপোনালোকক দেখুৱাই আছোঁ। এইটো চাব পাৰে 22.1 কিলোমিটাৰ চলি দেখিব পাৰে আপোনালোকে। তো আধা লিটাৰত ইমানেই মাইলেজ দিলে মানে, আৰু আধা লিটাৰত মানে ইমানেই মাইলেজ দিলে, আৰু বৰ বেছি দিয়া নাই বা তেও এতিয়া মানে আপোনালোক আধা লিটাৰ এতিয়া 22.1 কিলোমিটাৰ গৈছে। তো আপোনালোকে যদি 1 লিটাৰ ভৰাই মানে 44.2 কিলোমিটাৰ যাব। তো ইমানেই, আৰু আপোনালোকৰ যদি এণ্টক স্কুটি আছে মানে কিমান যায় আছে নিজে মোক জনাব কমেণ্ট কৰি, যদি আপোনালোকে কোনোবাই মোক চাই আছে ভিডিঅ'। তো মোৰখনে মানে ইমানেই গ'ল, আৰু আপোনালোকৰখনেনো কিমান যায়নো এনেই কমেণ্ট কৰি জনাব। এতিয়া মানে আপোনালোকক মই স্কুটিখন চেল্ফ মাৰি দেখুৱাই আছোঁ, চাব ওচৰত নোহোঁতে মানে। আৰু আকৌ এবাৰ আপোনালোকক মানে মিটাৰটো মই দেখুৱাই দিছোঁ ৰ'ব, চাওক 22.1 কিলোমিটাৰ চলিলে। তো আজিলৈ ভিডিঅ'টো ইমানে, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পালে মোৰ ভাগৰ। তো ভিডিঅ'টো যদি অলপ হ'লেও চাই ভাল পালে তেনে লাইক এটা কৰি দিব, আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব। আৰু খুব বেছি যদি আপোনালোকৰ ভাল লাগিলে তো তেনে কমেণ্ট এটা কৰি জনাই দিব। তো কমেণ্ট কৰিলে মানে এনেই মনটো মানে ভাল লাগে মোৰ ভাগৰ। তো আজিলৈ আহোঁ, আকৌ অন্য এটি ভিডিঅ'তে আপোনালোকক লগ পাম। আজিলৈ বাই বাই গাইছ।